क'क्राझाराव दिनै डक्टर श्यामा प्रसाद मुखार्जीनि 125 जोनोम सान फालियो। गेदेमा दैदेनगिरि डक्टर श्यामा प्रसाद मुखार्जीनि 125 जोनोम सानखौ दिनै समबार 6 जुलाइ 2026 खालि डक्टर श्यामा प्रसाद मुखार्जी रोड वार्ड नं 4 क'क्राझारनि शहीद बेदी न'आव हादोर अनफावरि आरो मान होनानै फालिनाय जायो। सानसुमै सोलोंथाइगिरि आरो माहारियारि दैदेनगिरि उनमोनथाइखौ मान होनो बे हाबाफारिखौ डक्टर श्यामा प्रसाद मुखार्जी पार्क स्मारक कमिटिया बानजायो। बे गोसोखांथि हाबाफारियाव गाहाय आलासि महरै क'क्राझार मिउनिसिपाल बर्डनि मासिगिरि बिष्णु नार्जारिया बाहागो लायो आरो हाबाफारिखौ आलारि बाथिनि सोरां फोजोंना बिबार बावनायजों जागायो। गावनि बिबुंथियाव नार्जारिया हादर दानाय खौसेथि आरो सोलोंथाइनि थाखाय डक्टर मुखार्जीनि बेसेनगोसा बिहोमानि सोमोन्दै बुंथियो आरो बयखौबो बिथांनि अरायथा आदर्शफोरखौ मानिनो थाखाय थुलुंगा होयो। एजन आमार भारतबर्षर खूब माने वाइब्रेंट एजन खूब ভাল माने पलिटिशियन आसिले आरो एजन लयारो आसिले आरो तेखेत हल आमार माने एकाडेमिशियन सबसे यंगेस्ट माने फ्रेंडशिप वाइस चेंसलर হৈছিলে तेखेते 33 ইয়ার্স तेखेतर आमाक बहुतखिनि आमार जेनेरेशनक भारतबर्षर जेनेरेशन तेखेत बहुतखिनि इन्सपायर কৰিছে আৰু তেখেতে ক'ব গ'লে তেখেতে যেটো আমাৰ JNK 370 আৰ্টিকেল কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সেইটোৱে তেখেতে অপ'জ কৰিছিল যে নহওক তেখেতে আমাক বহুতখিনি কণ্ট্ৰিবিউশ্যন দি গৈছে আৰু সেই সকলো কণ্ট্ৰিবিউশ্যনটো লৈ পেলাই আমি নিজৰ আমাৰ ইণ্ডিয়াৰ কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰে এইটো যথেষ্ট তেখেতৰ আমি ভিতৰত সোমাই পেলাই আমি যথেষ্ট কাম কৰিবৰ কাৰণে আমি যথেষ্ট সুযোগ সুবিধা আমাৰ আছে। তো সেইটো আমাৰ কক্ৰাঝাৰ চহৰৰ তেনেকুৱা এটা মানে ভাল এটা পৰিৱেশ এতিয়ালৈকে মানে ৰাখাটো আমি তেখেতক সকলোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সেইটোৱে আমি উপলব্ধি কৰিছোঁ যে এইবাৰ আমি আগন্তুক মানে আমাৰ সকলো কক্ৰাঝাৰ চহৰৰ যিমানখিনি আমাৰ জেনেৰেশ্যন আমাৰ ষ্টুডেণ্ট কমিউনিটি হওক যিমানখিনি আমি গাৰ্জেনছ হওক সকলো একেলগে যদি আমি উদযাপনৰ সকলো আগভাগ লৈ আমি সকলোক এটা ভাল দিগত ভাল ৰাস্তাত সকলোক আমি যাতে লৈ যায় আমাৰ ভাৰতবৰ্ষ দেশৰ উন্নতি কৰি ল'ব পাৰে এইটো মই আশা কৰিছোঁ। हाबाफारियाव आसाम प्रदेश क'क्राझार जिल्ला बिजेपिनि बारग' आफादगिरि लिरगिरि आरो बे गोसोखांथि कमिटिनि आफादगिरि सन्तोष ताराबदाराबो बाहागो लायो आरो थुलुंगाखांनाय बिबुंथि होनानै लाइमोन जोलैखौ डक्टर मुखार्जीनि गावखौ बावसोमनाय सिबिनाय आरो हादर अनफावरिनि बेसेनफोरखौ बोजबना लानो खावलायो। আজি আমি ইয়াৰ 125তম জন্মদিন উদযাপন কৰিছোঁ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ। এই মহান ব্যক্তিজন 1901 চনত 6 জুলাইত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেওঁ জন্মগ্ৰহণ কৰাৰ পিছৰ পৰাই তেওঁ নিজ স্বাৰ্থেৰে আৰু বলিষ্ঠভাৱে দেশৰ কাৰণে কাম কৰি গৈছে আৰু তেওঁৰ সম্বন্ধে আমাৰ চেয়াৰমেন মহাশয় ইতিমধ্যে ভালদৰে কৈছে। আমি তেখেতৰ বক্তব্য শুনিছোঁ। তেওঁ যিখিনি ক'লে সঁচাকৈ তেওঁৰ বৰ্ণনা কৰি আমি শেষ কৰিব নোৱাৰোঁ। তেওঁ এটাই শ্লোগান আছিলে এক নিশান এক বিধান এক প্ৰধান আৰু এই নীতি আদৰ্শ লৈ জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টি আজি জন্মগ্ৰহণ কৰিলে আৰু সেইমতে আমাৰ সভাপতি কোকৰাঝাৰ পৌৰসভাৰ তেখেতে স্পষ্ট কৰি ক'লে যে এক নিশান এক প্ৰধান আৰু 370 আৰু 35 এই আৰ্টিকেল যেটো নেকি ভাৰতবৰ্ষ কাশ্মীৰৰ পৰা উঠাই দিব পাৰিছে এয়া সঁচাকৈ প্ৰশংসাৰ কথা। এই আন্দোলন কৰি কৰি তেওঁ যেতিয়া কাশ্মীৰত বিনা পাৰ্মিটত প্ৰৱেশ কৰিছিলে তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁক চক্ৰান্ত কৰি তিল কৰি হত্যা কৰিছিলে তথাপিও এই ব্যক্তিজনৰ নাম আৰু তেওঁৰ যিটো নীতি আদৰ্শ শেষ কৰিব পৰা নাই। সঁচাকৈ আমি গৰ্বিত। আজি তেওঁৰ প্ৰতিমূৰ্তিৰ তলত আমি সকলোৱে আমাৰ পৌৰসভাৰ সভাপতি আমাৰ বিষ্ণু নাৰ্জাৰী ডাঙৰীয়া দেৱৰ উপস্থিতিত তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আমাৰ সদস্যবিন্দু আৰু কোকৰাঝাৰৰ ৰাইজ সকলোৱে সহযোগী কৰাটো আমি সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। लेङाइ आफादगिरि प्राणकृष्ण बर्मन आरो गुबुन मुंख'जाथाव आफादनि सोद्रोमाफोरनि सांग्राङै बाहागो लानानै
बोसोनगिरि धनेश्वर चौरनिया बिथाङा हाबाफारिखौ मोजाङै सामलायो। बे हाबाफारियाव गोबां जायगानि नोगोरारिफोर आरो मोजां हास्थायगिरिफोराबो बाहागो लायो। बे हाबाफारिखौ गाहाय नेहाथारि परीक्षित रयआ साबायखर बावनायजों फोजोबो। बेनि उनाव नुजाथिफैनाय साफ्रोमबो सुबुंफोरा हादोरनि खौसेथि आरो दावगानायखौ हेफाजाब होनो थाखाय समायखिरा लायो। निउज डेस्क, BDC लाइभ 12।